হৰা তোমালোকে এতিয়ালৈকে কিমান শ্ব' কৰিলা বাৰু? এতিয়ালৈকে শৰ্মাদা আমি অনুমানো 17-35খনমান কৰিছো। 17-35? কৈছো হৰা হলে 17-18 নহলে 34-35 হ'ব। ভালকে কোৱা কিমানখন কৰিলা বাৰু? মানে হিচাপটো কেঁচাহে ৰাখিছে। মুঠতে ইমান কৈছো। আমাৰ ইমান কষ্ট হৈছে, কেঁচা চকু ইমান গাঁতত সোমাইছে। কোনোবা বিহু পেণ্ডেলত যে শৰ্মাদা তেখেতেই আহি পেলাই মূৰত ধৰি এনেকে জোকাৰিলেহে চকুলে মণিটো গুচি আহে। গাঁতত ইমানকে সোমাই গৈছে। কষ্ট কৰে মানুহটোৱে। হৰা তোমালোকে কোন কোন ডিষ্ট্ৰিক্টত প্ৰগ্ৰেম কৰিলা বাৰু? কোন কোন ডিষ্ট্ৰিক্টত কৰে নাই সেইটো সোধক। লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ। তোমালোকে এইবিলাকতো কৰিছা? বাহ, উত্তৰ প্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশলৈ কেনে যায়? উত্তৰ প্ৰদেশ ধেমাজিৰ পৰা এইফালে, আকৌ অন্ধ্ৰ প্ৰদেশ, ডিব্ৰুগড়ৰ পৰা এইফালে, বিহাৰ বিহালী হৈ যায় যেন। তোমালোকে প্ৰগ্ৰেম দিল্লীতো কৰিছা চাগে ন? দিল্লী হবলা অসমৰ ভিতৰত মোৰ ভকৰ পাইছে। মুঠতে আমি ইমান কষ্ট কৰিছো, আমাৰ ইমান শ্ব' আহিছে, আমি এদিনোৱে খালি নাই শৰ্মাদা। হয় নেকি? এমাহত যদি 35-40 দিন হলহেঁতেন আমাৰ চাগে তেতিয়াও বিহু পেণ্ডেল ফুল হৈ গ'লহেঁতেন। আমাৰ এদিনোৱে খালি নাই, আমি ঘূৰাই ঘূৰাইহে দিছো। পিছে আজি আছে নাই? নাই। কাইলে? কাইলে বডিটো এৰি দিছো। পৰহিলে? পৰহিলে কেকেচা চাকৰিলে আহিব। ৰবা তাৰ পিছদিনাখন? সদায় সদায় কেকেচা বিহু ফাংচনে কৰি থাকিব লাগিছে কিয়? চাকৰিলে আহিব নালাগিছে, চাকৰিটো যোৱাবলৈ বিচাৰিছে। গম পালো দিয়া, এদিনো খালি নাই। লেভেল মাষ্টৰটো একেবাৰে।